হেল্ল' এভৰিৱান, মমিজ লগৰ উন্নতি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া 5টা বাজিল গধূলি। এতিয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই ভাবিছোঁ কি অকণমান বজাৰৰ ফালে ওলাই যাওঁ আৰু অকণ বজাৰ কৰিবলগীয়া আছে। চ' এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি প্ৰায় 3 মাহ মানেই হ'ল থ্ৰেডিং কৰা নাই। বহুত দেখিবলৈ বহুত বেয়া লাগিছে, সেইকাৰণে ভাবিছোঁ যাওঁ থ্ৰেডিং কৰিব। 3 মাহ আগতে থ্ৰেডিং কৰিছিলোঁ। ৰুমতে থকা এজনীয়ে ক'লে যে মই কৰিব জানো। চ' ঠিক আছে কৰি দিয়া তেতিয়াহ'লে, জানা যদি। কৰি দিলে একেবাৰে বেয়া কৰি পেলালে, মনটো বহুত বেয়া হৈছিল। সেইকাৰণে 3 মাহ সম্পূৰ্ণ কৰা নাই। এনেই মোৰ বহুত কম হয়, সেইকাৰণে কৰা নাছিলোঁ। ভাবিছোঁ কি সম্পূৰ্ণ অহাৰ পিছতহে কৰিম। এতিয়া সম্পূৰ্ণ আহি গ'ল। এতিয়া থ্ৰেডিং কৰি আহোঁ, মানে কালি অকণমান ওলাই যাম ভাবিছোঁ। সেইকাৰণে আহোঁ থ্ৰেডিং কৰি, আৰু অকণমান বজাৰ কৰিবলগীয়া আছে, সেইখিনিও কৰি লৈ আহোঁ। আৰু আপোনালোকক যিখিনি দেখাব পাৰোঁ সেইখিনি দেখাই থাকিম। আহিলোঁ বাৰু, কিন্তু হ'লে মোৰ পচন্দৰ থ্ৰেডিং নহ'ল। নাজানে কোনে কৰিব ইয়াত থ্ৰেডিং। মই এতিয়া পাগল হৈ যাম। এইবিলাক কিবা থ্ৰেডিং হৈছে নে কওকচোন। মাথা বেয়া হৈ আছে এতিয়া মোৰ। চ' লগ পাইছোঁ আজি কণ্টিনিউ কৰাই নহ'ল। চ' আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ। আজি হ'ল 15 আগষ্ট। সকলোকে 15 আগষ্টৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি শাওনৰ শেষৰটো সোমবাৰ হয়। সকলোকে শাওনৰ শেষৰটো সোমবাৰৰো যাতে ভালে যায়, সকলোকে তাৰে কামনা কৰিছোঁ। আৰু ভাবিছোঁ কি আজি অকণমান ওলাই যাওঁ, কিমান আৰু ঘৰতে সোমাই থাকিম। চ' 15 আগষ্ট যিহেতু 12টা বজাৰ পিছত খোলা দিব। চ' ওলাই যাম ভাবিছোঁ অকণমান 12 বজাৰ পিছত। ক'ত যাম ক'ত নাযাম চাই থাকিলে ভিডিঅ'টো নিশ্চয় গম পাব। আৰু ভাবিলোঁ কি যিহেতুকে ইউটিউব ষ্টাৰ্ট কৰিছোঁৱে, চ' ফুৰিব যাওঁ, যিহেতুকে আপোনালোককো দেখুৱাওঁ ক'ত যাওঁ ক'ত নাযাওঁ, সেই ভাবি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ভাল পাব, ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ, আৰু শেষলৈ চাই থাকিব বুলি আশা। এতিয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা। টেক্সি বুক কৰিছোঁ, টেক্সি আহি আছে। আহি গ'ল আমাৰ টেক্সি। এতিয়া গৈ আছোঁ। গৈ পাই আপোনালোকক জনাই আছোঁ ক'ত গৈ আছোঁ, আপোনালোকে গম পাই যাব। গৈ আছোঁ এতিয়া আমি সেউজীয়া পৰিৱেশ চাই চাই, লগতে গাড়ী চাই চাই এতিয়া গৈ আছোঁ আমি। এয়া পাই গ'লোঁ আমি চিপি চেণ্টাৰ মল। বহুত ডাঙৰ এৰিয়া হয়। বেলেগ এদিন আহি নিশ্চয় দেখুৱাম আপোনালোকক। আজি 15 আগষ্ট যিহেতু সকলো। এয়া আমি আহি গ'লোঁ দিল্লী চান্দনী চক। কি ল'বা? ये सब कितने की है? 30 का है। सब 30 की है। ऐसे एक जोड़ी लाऊंगी, अच्छी लग रही है। कौन से चाहिए? এয়া চান্দনী চকত ভিতৰত সোমাই যোৱা ফ্ৰণ্টতে আছে এইটো শ্ৰী দিগম্বৰ জেনলাল মন্দিৰ। বহুত ডাঙৰ মন্দিৰ হয়। চ' আপোনালোকক বাহিৰৰ পৰাই অকণমান ভিউটো দেখুৱাই দিলোঁ। আৰু তাৰ লেফ্ট চাইডে আছে এয়া লালকিল্লা, যিটো আজি বন্ধ আছে, যিটো চাবৰ কাৰণে আজি আমি আহিছিলোঁ, কিন্তু আজি গেট বন্ধ, চোৱা নহ'ব। এনেই উভতি যোৱাতকৈ ভাবিলোঁ এতিয়া গৈ আছোঁ জামা মছজিদ চাবৰ কাৰণে, আৰু আপোনালোককো দেখুৱাই আছোঁ। গৈ আছোঁ। এতিয়া আহি গ'লোঁ আমি খাবৰ কাৰণে, কিয়নো খোৱাটো মেইন। লৈ ল'লোঁ খাবৰ কাৰণে। খৰবুজে কি চৰবত? তৰবুজে কি? এয়া হৈছে জামা মছজিদৰ ভিতৰলৈ যোৱা গেটটো। ইমান বেছি ধুনীয়া। এয়া মই কৈছিলোঁ যে কেমেৰাটো কিয় ধোৱা ধোৱা হৈ আছে। বহুত বেছি ৰ'দ হৈ আছিল, যাৰ বাবে কেমেৰাটো মানে ধোৱা ধোৱা হৈ আছিল। ইমান বেছি ভিৰ সোমাবৰ কাৰণে গেটটোত, ইমানেই বেছি মানুহ হৈছিল যে কি ক'ম মই আপোনালোকক। আৰু ইমান বেছি ধুনীয়া চাবৰ কাৰণে, চাওকচোন কি ধুনীয়া। আৰু ইয়াৰ স্থাপন হৈছিল 1656 চনত হেনো। তেতিয়াৰ পৰাই এতিয়ালৈ কমচে কম 400-500 বছৰটো পুৰণি হ'বই ন। কিন্তু ইমান ধুনীয়া হৈ আছিল যেন এতিয়াহে বনোৱা হৈছে। ইমানেই বেছি ধুনীয়া হৈ আছিল। কিন্তু আপোনালোকক মই ওপৰৰ পৰা ভিউটো দেখাব খুজিছিলোঁ, কিন্তু ইমান বেছি মানুহৰ ভিৰ যে ৱেইটিং লিষ্টত হৈ আছে। চ' এইফালে আমি ঘৰতো আহিব লাগিব, সেইকাৰণে এনেকৈ তলৰ পৰাই আপোনালোকক দেখুৱাই দিলোঁ যিখিনি পাৰোঁ।
আপোনালোকে নিশ্চয় ভাল পাব। যিখিনি বাৰু সেইখিনি দেখুৱাই দিলোঁ আপোনালোকক। বহুত বেছি ডাঙৰ হয়, বহুত বেছি ডাঙৰ হয়। চাৰিওফালে মানুহেই মানুহ আৰু ইয়াত হেনো বহুত চাফা পানী আহে। ক'ৰ পৰা আহে এইটো ময়ো নাজানো। ইয়াত হেনো পানী থাকেই এনি টাইম। ইয়াৰ পৰাই পানী লৈ ভৰি হাত ধুই সকলোৱে মছজিদৰ ভিতৰলৈ যায় নামাজ পঢ়িবলৈ। দেখুৱাই আছোঁ, ইয়াতে নামাজ পঢ়া হয়, ইয়াতে নামাজ পঢ়ে মুছলমানসকলে। বহুত বেছি ধুনীয়া হয় ভিতৰভাগ, কিন্তু ভিতৰভাগত কেমেৰা অন নিদিয়ে। এইখিনি আপোনালোকক দেখুৱাই দিলোঁ। বহুত বেছি ধুনীয়া হয়। আপোনালোকেও আহিব পাৰে যদি কোনোবা দিল্লীত আছে চাবৰ কাৰণে। বহুত বেছি ধুনীয়া হয়। আমাৰ তাত পাৰ চৰাইক মাৰি পেলাই পাই গ'লোঁ মেট্ৰ' ষ্টেচন। মেট্ৰ' ষ্টেচনত বহি আছোঁ এতিয়া মেট্ৰ'। আহি পালোঁ, এইমাত্ৰ ঘৰ পাইছোঁ। আহি ড্ৰেছ চেঞ্জ কৰাই নাই, ভাবিছোঁ কি ড্ৰেছ চেঞ্জ নকৰোঁতে মই ভিডিঅ'টো আগতে খতম কৰি লওঁ, তাৰপিছত ড্ৰেছ চেঞ্জ কৰিম, ফ্ৰেছ হ'ম আৰু ৰেষ্ট কৰিম। মানে মেট্ৰ'ত ইমানেই বেছি ভিৰ আছিল যে মই ভিডিঅ' কৰা অসম্ভৱ। থিয় দি পূৰা 1 ঘণ্টা ৰাস্তা আহিবলগীয়া হৈছে, অকণমানো বহিব পোৱা নাই। বহুত বেছি ভাগৰ লাগিছে। জামা মছজিদ ফুৰি আহি বহুত বেছি ভাল লাগিল। বেছিকেলি আমি গৈছিলোঁ চাবৰ কাৰণে লালকিল্লা, কিন্তু লালকিল্লা বন্ধ আজি, গেট 15 আগষ্টৰ কাৰণে। কালিহে খোলা দিব হেনো। আমি গুচি আহিব লাগে কাৰণ ডিউটি আছে, মোৰ ডিউটি আছে, হাজবেণ্ডৰ ডিউটি আছে। আমি ৰিটাৰ্ণ আহিলোঁ। ভাবিলোঁ কি এনেই ৰিটাৰ্ণ যোৱাতকৈ জামা মছজিদে চাই যাওঁ। জামা মছজিদত গ'লোঁ, চালোঁ, বহুত বেছি ধুনীয়া, বহুত বেছি ডাঙৰ, বহুত বেছি ভাল লাগিল। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ